লংকা চহৰত আহি যদি আপুনি ফাষ্ট ফুড ম'ম' ভাল ম'ম' খাব বিচাৰিছে তেনেহ'লে আপুনি ক'ত আহিব জানেনে? দাৰ্জিলিং ম'ম' ঠিক আছে দেখাচোন। ৰাজস্থান চুইটৰ ওচৰত, ৰাজস্থান চুইট দেখুৱাই দিয়া। ৰাজস্থান চুইটৰ ওচৰত বহাগী হোটেল আছে, বহাগী হোটেল। বহাগী হোটেলৰ ওচৰত এইবাৰৰ ম'ম' শ্বপ আছে, আৰু আছে এইফালে নহয়, একেবাৰে বহাগী হোটেলৰ ওচৰত ৰাজস্থান চুইটৰ তলত দাৰ্জিলিং আছে। দাৰ্জিলিং দাৰ্জিলিং ম'ম' বুলি তলত লিখা আছে। এই দাৰ্জিলিং ম'ম' যদি আপুনি খাই লংকা চহৰত বহুতো টেষ্ট পাব। মই প্ৰতি দেওবাৰে ইয়াতে আহোঁ, ইয়াতে খাওঁ, বহুত টেষ্টি হয়। কেৱল ম'ম'ই নহয়, ইয়াত আৰু বহুত কিবা পোৱা যায়। চিকেন পোৱা যায় আৰু চিকেন ক্ৰিস্পি পোৱা যায়। চিকেনৰ বহুত মানে ভেজ নন ভেজ বহুত ডিছ পোৱা যায়, চাওমিন পোৱা যায়। দাদা দাৰ্জিলিং ম'মৰ পৰা ম'ম' খাইছে, চুপো দি আছে লগত। চুপ কেনেকুৱা, টেষ্টি নেকি? বেলেগ টেষ্টি, মজা আছে ন? আপুনি সদায় আহে নে খাবলৈ? হয় দিয়ক। আজি দেওবাৰ হয়, আজি আকৌ আহিলোঁ ম'ম' খাবলৈ। ভাবিলোঁ যে আপোনাৰ লগত মই এটা আপডেট দি দিওঁ। লংকাত যদি বিচাৰে আপোনালোকে টেষ্টি ম'ম' খাবলৈ ইয়াতে আহিব লাগিব। হয়, এইকেইজন হয়, এইটো দোকানত আহিব। এইটো দোকানত আহিলে স্বাদিষ্ট টেষ্টি ম'ম' খাব পাৰিম। আশা কৰোঁ আপুনি যদি লংকাত আহিছে বা লংকাৰ পৰা হয়, এই দোকান চিনিয়ে পায়, আৰু যদি চিনি নাপায় ইয়াত আহিব, নিশ্চয় ম'ম' খাব। আৰু ভিডিঅ'ত কমেণ্ট কৰি জনাব যে সঁচাকে ম'ম'টো টেষ্টি আছিল কিনে নাই, বা ফুডবোৰ টেষ্টি হয় কিনে নাই। আৰু আপোনালোকৰ এটাই ৰিকুৱেষ্ট থাকিব, ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব, চবকে এই আপডেটটো দি দিব। ধন্যবাদ।